তো হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভাল। আজি নতুন এটা ভিডিঅ' এটা লৈ আনিছোঁ। ভিডিঅ'টো অলপ বেলেগ। ভিডিঅ'টো চাই থাকক, শেষত গম পাব। হেল্ল' গাইজ, ফাইনেলি আহি পাই গ'লোঁ জেগাটো। এইটোৱে আছিলে মেইন টপিকটো। আহক ভিডিঅ'লৈ যাওঁ আৰু ভিডিঅ'লৈ গম পাওঁ ব'লক। ভিডিঅ'লৈ আহিলোঁ আৰু ভিডিঅ'টো উপভোগ কৰিব চাওক। আমাৰ আজি মামা আহিব। এইখনেই হয় যোনখন মঞ্চ বনাইছে। এইখন মঞ্চতেই আমাৰ অলপ পিছতে হিমু মামা আহি পাবহি। এইখন হ'ল মেইন প্ৰস্থানৰ দৰ্জাখন। আৰু কিবা আনিছোঁ বুলি একো কৰিছে আমাৰ আৰক্ষীসকলে। মোবাইল থাকিব। চ' গাইজ, আহি ভিতৰত পাই গ'লোহি আৰু ইয়াত এদিন নেপালী নৃত্য প্ৰদৰ্শন হ'ব। নৃত্যটো আপোনালোকে উপভোগ কৰক। এবাৰ বিহু নৃত্য উপভোগ কৰক। বিহু মেইন। বিহু মেইন গাইজ। অসমীয়া হোৱা এইটো এটা গৌৰৱ। ফাইনেলি আমাৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আহি উপস্থিত। ফাইনেলি গাইজ, মামা আহি পাই গ'ল। মামা হ'ল নিউজ লাইভৰ ড্ৰোন। এখন আমি য'ত আছিলোঁ তেতিয়া অলপ উৰাই আছিলে, তো আপোনালোকক এবাৰ দেখাবলৈ চেষ্টা কৰিলোঁ। তো গাইজ, হিমন্ত বিশ্ব শৰ্মাদেৱ যাবলৈ ওলালে। আজি ভিডিঅ'টো ইমানেই। যদি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু যদি ভাল লাগিছে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।